সমস্যাটো মানে এই শিশুবিলাকক কোভিড ভেকচিন এতিয়ালৈ প্ৰদান কৰা হোৱা নাই আচ্ছা কোভিডৰ ক্ষেত্ৰত শিশুৰ এই ব্যৱস্থাটো কিয় হোৱা নাই বাৰু ফাৰ্ষ্ট মানে কি কোভিড হোৱাৰ এইটো কাৰণটো মই জানিব বিচাৰিছোঁ শিশুৰ ভ্যাকচিনৰ কথা কৈছে একচুয়ালি ভ্যাকচিনটো যেতিয়া প্ৰদান কৰা হয় মানে যেটো মাস প্ৰডাকশন মানে দিয়া হয় তাৰ আগতে কিছুমান ট্ৰায়াল থাকে ফেজ 1 ফেজ 2 এনেকে ট্ৰায়াল হয় আৰু ট্ৰায়াল বিলাক কৰাৰ পিছত যেতিয়া সম্পূৰ্ণ শিওর হয় যে ভ্যাকচিনটোৰ কোনো ধৰণৰ সাইড ইফেক্ট নাই বা ভ্যাকচিনটো মানুহবিলাকে টলাৰেট কৰিব পাৰিছে তেতিয়া হলে আমি ভ্যাকচিনটো দিও তো প্ৰথম অৱস্থাত যেতিয়া এখিনি পৰীক্ষা নিৰীক্ষা কৰা হল এটো 18 বছৰৰ ওপৰৰ মানুহবিলাকত কৰা হল তাৰ আগতে 45 ইয়াৰ্ছৰ ওপৰৰ মানুহবিলাকত কৰা হল যেতিয়া দেখিলে যে 45 ইয়াৰ্ছৰ ওপৰৰ মানুহবিলাকৰ এক ধৰণৰ প্ৰবলেম হোৱা নাই ইমিউনিটি ভাল ডেভেলপ হৈছে ভ্যাকচিনটো কাৰ্যকৰী হৈছে তেতিয়া লাহে লাহে ফেজ ওয়াইজ এটো ইমপ্লিমেন্টেশন কৰা হল তাৰ পিছত নেক্সট কি হল 18 বছৰৰ তলৰ মানে মানুহ 18 বছৰৰ ওপৰৰ মানুহবিলাকক ভ্যাকচিন দিয়া হল তেতিয়া হিহতে যেতিয়া টলাৰেট কৰিলে ভ্যাকচিন এন্টিবডি প্ৰডাকশন হল বেমাৰটো প্ৰতিৰোধ কৰা বুলি সায়েন্টিস্ট বিলাকে শিওর হল তেতিয়া লাহে লাহে 18 বছৰৰ ওপৰৰ শিশুবিলাকক দিয়া হল শিশু নহয় 18 বছৰৰ ওপৰৰ মানুহবিলাকক এতিয়া কথাটো হল ইয়াস এতিয়া ট্ৰায়াল আৰম্ভ হৈছে লাহে লাহে বিদেশতো ট্ৰায়াল আৰম্ভ হৈছে সো যেতিয়া এই ট্ৰায়ালটো শেষ হ'ব অনতি পলমে মেবি 3 months 4 months লাগি 4 মাস কলাৰে আপোনাৰ শিশুক ভ্যাকচিনটো দিয়া হ'ব আৰু যেতিয়া শিশুৰ কাৰণে ভ্যাকচিনটো দিয়া হ'ব হেতু কিমান ডোজত দিব লাগিব এতিয়া 0.5 ml দিব লাগিব নে 0.25 ml দিব লাগিব হেতু ওলাব কিমান দিব লাগিব সেই হিচাপে কিমান অন্তৰত দিব লাগিব হেতু হিচাপে আমি শিশুবিলাকক ভ্যাকচিনেশন কৰিব পাৰিম